মই দিলীপ কলিতা। হৰ হৰ মহাদেৱ। মই অৰূপ বৈশ্য। আজি আমি দুইজনে গৈ আছোঁ এঠাইত আৰু সেই ঠাইলৈ যাব লাগিলে আমাৰ ঘৰৰ ফালৰ পৰা মোটামুটি 12 কিলোমিটাৰ আহিছোঁ আমি আৰু এই 12 কিলোমিটাৰ অতিক্ৰম কৰি মাজ ৰাস্তাতে ৰখি আপোনালোকলৈ ইন্ট্ৰ'টো বনালোঁ আৰু ইয়াৰ পিছত যাত্ৰা আৰু আমাৰ আৰম্ভ হ'ব। আৰু সেইখিনি ঠাইলৈ যোৱাৰ আগতে আপোনালোকক কৈ দিওঁ, যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই দেৱভূমি ব্লগ, সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। কলৈকে গৈ আছোঁ আজি, বলক আমাৰ যাত্ৰা বাকীখিনি আৰম্ভ হ'ব। বৰ্তমান আমি উপস্থিত আছোঁ বৰম্বৈ মোকাম পাহাৰত। বৰম্বৈ মোকাম পাহাৰখিনি হ'ল হাজোৰ পৰা যেতিয়া আপোনালোকে লুঙিয়া চাইডে আহি থাকিব, বৰম্বৈ চাইডে আহি থাকিব, যিখন বৰম্বৈ পাহাৰ পায় সেই পাহাৰৰ প্ৰথম ছাইডটোত, অৰ্থাৎ পাহাৰখন নাপাওঁতে যিটো ৰাইট চাইডে ৰাস্তা সোমাই আহিছে সেই ৰাস্তাৰে আহি এখন আশ্ৰম পাব। আশ্ৰমৰে সোমাই আহি ইয়াতে মোকাম পাহাৰখন পাব আৰু এই মোকাম পাহাৰখনৰ পৰা আমি ৰাইট চাইডে যাম। এইফালে আমি এটা পুখুৰী পাম, বৰুৱাৰ পুখুৰী। বলক আমি পুখুৰীটোৰ কাষলৈ যাওঁ, যিমানখিনি পাৰোঁ গৈ পেলাই আমি তাৰে ইতিহাসখিনি তাতে আমি আলোচনা কৰিম। বৰ্তমান আমি আহি এই পুখুৰীটো পাইছোঁহে, কিন্তু কথা হ'ল কি ইয়াতে বৰষুণৰ পানী যথেষ্ট জমা হৈ আছে। এই পানীৰ মাজেৰে যাব লাগিব, গতিকে লং পেণ্ট পচাই ল'লোঁ, চেণ্ডেল খুলিলোঁ। এতিয়া আমি এই পানীৰ মাজে মাজে গৈ থাকিম। আহক পুখুৰীটোৰ পাৰলৈ যাওঁ। বৰ্তমান আমি আহি পুখুৰীটো পাওঁ হৈছোঁহে, কিন্তু কথা হ'ল কি এই বোকা পানীৰ মাজেৰে আহিছোঁ, মাত্ৰ আপোনালোকক যেন ইয়াৰে ইতিহাসখিনি জনাব পাৰোঁ সেইবাবে ইয়ালৈকে আহিছোঁ। যি নহওক আহি বৰ্তমান পাইছোঁ আৰু বতৰটো আজি খুব ভালেই, বৰষুণ আহোঁ আহোঁ অৱস্থা। আৰু এয়া আমি আহি পুখুৰীৰ পাৰ পালোঁ। বিশেষ গৰম পৰা নাই, গৰম দিন হিচাপে বতৰটো ধুনীয়া হৈ আছে। বৰ্তমান আমি এই মদন বৰুৱাৰ পুখুৰীত, জমিনদাৰ মদন বৰুৱাৰ পুখুৰীত আমি উপস্থিত হৈছোঁ আৰু এইটো মদন বৰুৱা পুখুৰী বুলি কোৱা হয়। মনাকুছিত জমিনদাৰ মদন বৰুৱাই বাস কৰিছিল আৰু তেওঁৰ 6গৰাকী ভাৰ্যা আছিল আৰু 6গৰাকী ভাৰ্যাৰে কোনো এজনীৰ সতি সন্তান নাছিল। তেওঁ বৰ দুখত আছিল আৰু সেই সন্তানৰ মুখ দেখাৰ আশাৰে আকৌ এজনী বিয়া কৰাইছিল। 7 নম্বৰী ভাৰ্যাজনীৰ নামে আছিল কমলা কুঁৱৰী আৰু কমলা কুঁৱৰীক লৈ যিটো সঁচা ঘটনা আৰু আজি এই পুখুৰীটো, এই কাহিনীটোৱে আপোনালোকৰ আগত দাঙি ধৰিবলৈ আহিছোঁ। ইয়াৰে ইতিহাসখিনি দাঙি ধৰিবলৈ আহিছোঁ। আহক আমি আগৰখিনি জানিম। কমলাই এটা ল'ৰা সন্তান জন্ম দিলে আৰু জমিনদাৰৰ মনত শান্তি আহিল। যিয়ে নহওক সেই সময়তে মনাকুছিত এটা অঘটনে দেখা দিলে। অঘটনটো এনেকুৱা আছিল যে পানীৰ সমস্যা। খৰাঙৰ কোবত চৌপাশে খাল বিল কুঁৱা যিমান আছিল সকলোৰে পানী নাইকিয়া হৈ গ'ল আৰু জমিনদাৰে কি কৰিলে, যিকোনো ঠাইতে খাল খান্দিবলৈ ধৰিলে, পুখুৰী খান্দিবলৈ ধৰিলে আৰু এনেকুৱা কৰি পুখুৰী খান্দি পানীয়ে নোপোৱা হ'ল আৰু শেষত কৰিলে কি, ইয়াতে এটা পুখুৰী খান্দিলে আৰু এই পুখুৰীটো আছে বৰম্বৈ পাহাৰৰ ওচৰত। বৰম্বৈ যিখন পাহাৰ পায় তাৰে পৰা আহি আকৌ এখন মোকাম পাহাৰ বুলি কয়, সেই মোকাম পাহাৰৰ কিনাৰতে আছে। এই পুখুৰীটো যেতিয়া খান্দিছিল ইয়াতো পানী নাছিল আৰু সেই সময়ত ৰাতি সপোনত জলদেৱতাই মদন বৰুৱাক সপোনত দেখুৱাইছিল যে এই পুখুৰীটোৰ মাজভাগত যদিহে 7 নম্বৰ ভাৰ্যাই অৰ্থাৎ কমলাই ধৰি থয় তেনেহ'লে ইয়াত পানী ওলাব। আৰু মদন বৰুৱাই ৰাইজৰ সুবিধাৰ কাৰণে, এই ৰাইজখনে যেন পানী এটুপি পায় তাৰ বাবে তেখেতে প্ৰমাণ চোৱাৰ বাবে নিজৰ পত্নীক লৈ আহি, নিজৰ 7 নম্বৰ ভাৰ্যাক লৈ আহি কিছুমান ছোৱালীৰ সৈতে এই পুখুৰীটোৰ মাজভাগলৈ পঠাই দিয়ে আৰু এই পুখুৰীটোৰ মাজভাগ পোৱাৰ লগে লগে ইয়াতে মানে পানী আহি গ'ল আৰু বাকী যিমান ছোৱালী গৈছিল সকলো সাঁতুৰি আহিল পাৰলৈ। কিন্তু কমলাই সাঁতুৰি আহিব নোৱাৰিলে। কমলাক জলদেৱতাই ভৰিত ধৰি টানি ৰাখিলে। জলদেৱতাৰ পৰা বাচিবলৈ বহুত চেষ্টা কৰিছিল, কিন্তু কমলাই বাচিবলৈ নোৱাৰিলে আৰু সেই সময়ত কমলাই চিঞৰি চিঞৰি মদন বৰুৱাক, তাৰোপৰি
তেওঁৰ অন্য যিকেইজনী পত্নী আছিল বাই বুলি মাতিছিল তেওঁলোকক আৰু গাঁৱৰ যিখিনি মানুহ আছিল প্ৰায় মানুহকে বহুত অনুৰোধ কৰিছিল যে মোক বচাওক, মোক ইয়াৰ পৰা তুলি নিয়ক, আৰু কোনো সেইটোত সহায় কৰিব নোৱাৰিলে। কমলাই কৈছিল যে মোৰ শিশুটো, মোৰ বাচ্ছাটোৱে বিচনাত থৈ আছে, সি সাৰ পালে ভোক লাগিলে কান্দিব, তাক মই আহাৰ খুৱাব লাগে, মই শালত আধৰুৱা কাপোৰ থৈ আহিছোঁ, কাপোৰখন মই ব'ব লাগে, মোক বচাওক। আৰু তেনেকুৱা কৰি চিঞৰি চিঞৰি কমলাই বহুত অনুৰোধ কৰিছিল, কিন্তু কোনো অনুৰোধৰ কোনো ফল নেদেখুৱালে। তেওঁ সেই জলতে ডুবি থাকিল। আৰু তেতিয়াৰ পৰা কমলা ক'ত গ'ল মানে কোনেও নাজানে, কিন্তু এইটোৱে কয় যে ইয়াতে কমলা আছে। যি নহওক, সেই সময়ত কমলাই মৃত্যুৰ আগমুহূৰ্তত, অৰ্থাৎ জল দেৱতাই যেতিয়া তলত নিয়ে, যেতিয়া গললৈ পানী আহে, সেই সময়ত কমলা কুঁৱৰীয়ে বৰুৱা বংশক অভিশাপ দিছিল যে বৰুৱা বংশৰ মানুহে এই পুখুৰীৰ পানী খোৱাটো দূৰৰে কথা, এই পুখুৰীৰ পানী চালে বা এইফালে চালেই তেওঁলোকৰ বংশ নহ'ব, তেনেকুৱা কৰি অভিশাপ দিছিল। আৰু আন এটা কথা ইয়াতে প্ৰচলিত আছিল যে এই পুখুৰীটোৰ পাৰত তামোল পাণ দি কোনোবাই বিয়া বাহুৰ বাবে যদি কিবা বাচন বৰ্তন লাগে, ইয়াতে তামোল পাণ দি লিচন দি গ'লে ইয়াৰে পাৰত বাচন বৰ্তনবিলাক থাকি যায়, আৰু ৰাইজে ইয়াৰ পৰা যাক লাগে মানে সেই মানুহ ঘৰে লৈ যাই পেলাই সেই সকামটো শেষ কৰি আকৌ বাচনখিনি ধুই ধাই ইয়াৰে পাৰত থৈ যাব লাগে, আকৌ বাচনখিনি নোহোৱা হৈ থাকে। কিন্তু এটা সময়ত কোনোবাই এটা পাত্ৰ চুৰি কৰাৰ বাবে সেই যিটো বাচন অনা নিয়াৰ আদান প্ৰদান আছিল সেইটো বন্ধ হৈছে। আৰু এনেকুৱা কাহিনী অসমৰ বিভিন্ন ঠাইতো পোৱা যায় বুলি আমি শুনিছোঁ। কিন্তু মদন বৰুৱাৰ যিটো ইয়াৰে কাহিনী, এইটো এটা সত্য ঘটনা, এইটো বহু বছৰৰ পৰা এইটো তাৰমানে চলি আছে, মুখে মুখে চলিছে, কিতাপতো আছে। যি নহওক, আমি কিতাপৰ পৰা এইখিনি যিখিনি পাইছোঁ সেইখিনি দিলোঁ। আৰু এই যে মদন বৰুৱাৰ পুখুৰীটো খান্দিছিল, তেওঁৰ বংশৰ মানুহ এতিয়াও থকা বুলি আমি মানুহৰ মুখত আহি থাকোঁতে শুনিছোঁ। এই কাহিনীটো যে সঁচা, এইটো অকল কিতাপেই নহয়, ইয়াৰে মানুহৰ মুখে মুখেও এইটো চলি আছে। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আমি কিতাপৰ পৰা বা কোনোবা অভিজ্ঞ ব্যক্তিক সুধি যিখিনি আমি সংগ্ৰহ কৰিব পাৰোঁ সেইখিনি আপোনালোকৰ আগত দাঙি ধৰোঁ। আজিও সেইটোৱে কৰিছোঁ, আমি যিখিনি পাৰোঁ আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। গতিকে ভিডিঅ'টো চাই কেনে পাই ক'ব আমাক। আৰু এই বৰুৱা পুখুৰীৰ বিষয়ে আপোনালোকে যিখিনি নাজানে সেইখিনি অন্যকো জনাব, নিজেও চাব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব। আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, দেৱভূমি ব্লগ, সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু বেলেগলৈ শ্বেয়াৰ কৰিব। ভিডিঅ'টো চাই পেলাই নিশ্চয় এটা লাইক হ'লেও কৰিব, কাৰণ কমেণ্ট নকৰে নাই, লাইক এটা কৰিব, আমাক মনত এটা উৎসাহ দিব যাতে এনেকুৱা ভিডিঅ' আপোনালোকলৈ আৰু আগবঢ়াব পাৰোঁ। আৰু আজিলৈকে এইখিনিতে শেষ কৰিম ভিডিঅ'টো, আৰু নেক্সট ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম। সকলোৱে ভালে থাকক, কুশলে থাকক, তাৰে কামনা। আজিলৈকে এৰিছোঁ।